আমাৰো কাটক, আপত্তি নাই, কাটিলে চবৰ কাটক, কিন্তু খ্ৰীষ্টানক টাৰ্গেট নকৰিব। কি ক'ব খুজি একচুৱেলি জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ নামৰ এটা সংগঠন আমি নিশ্চয় আজি এবছৰ আগৰ পৰা আমি শুনি আহিছো। এই সংগঠনটো আচলতে পৰিচালিত কৰে RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পৰিচালিত এটা সংগঠন। তাত আপুনি RSS বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাব RSS হৈছে হিন্দুত্ববাদী এটা সংগঠন। এই হিন্দুত্ববাদী সংগঠনত থাকিলে নিশ্চয় এইটো হিন্দুজিম হ'ব। আৰু এটা স্পষ্ট কৰিব বিচাৰিছো, তেওঁলোকে জনজাতিসকলক লৈ এটা ৰাজনীতি কৰি আছে, ধৰ্মক লৈ। বৰ্তমান ধৰ্মক লৈ ৰাজনীতি কৰিছে তেওঁলোকে। আৰ্টিকল 342টো তেওঁলোকে সংশোধন কৰিবৰ কাৰণে, তাৰমানে তাত যিটো আমাক তাত আৰ্টিকল 341ত SC সকলৰ যিটো আছে, SC সকলৰ কাৰণে তাত মানে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হ'লে তেওঁলোকৰ ST ষ্টেটাছ কাৰ্ডন কৰাব বা SC ষ্টেটাছ বা প্ৰমাণ পত্ৰ দিয়া নহ'ব বা তেওঁলোকক মাইনৰিটি কৰা হ'ব। কিন্তু সমান্তৰালভাৱে আৰ্টিকল 42ত এইটো উল্লেখ কৰা নাই, সিটো নাই। গতিকে তেওঁলোকে এই উল্লেখ নকৰাটো তেওঁলোকে যিটো জনজাতিসকলক অন্য ধৰ্মলৈ ধিক্ষিত হ'লে তেওঁলোকৰ আৰ্টিকল 342 যিটো দিয়া আছে যে তেওঁলোকক মানে ট্ৰাইবেল ষ্টেটাছ কাটিব নোৱাৰে, কিন্তু তেওঁলোকে সেই বস্তুটো সংশোধন কৰি জনজাতিসকলক ট্ৰাইবেল ষ্টেটাছ কাটিবৰ কাৰণে বিচাৰি আছে। কিন্তু ইয়াতে যিসকল মানুহে অসমত দেখিছো আমি বৰ্তমান খুব টেলিভিশ্যন চেনেলবিলাক আমি চৰ্চিত হোৱা দেখিছো, খুব বিশিষ্ট কিছুমান ব্যক্তি, এক দুজনমান মুছলিমৰ ব্যক্তি আমি দেখিছো, যিসকল ব্যক্তিৰ কোনো এনেকুৱা এটা সামাজিক আমি কাৰ্যসূচীত আমি আগে পিছে দেখা নাছিলো। তেওঁলোকক বলিউড জগতত দেখিছিলো, তেওঁলোকক ৰেচলিং জগতত দেখিছিলো, আৰু এজনক দেখিছো কোনোবাই বৰ্মন উপাধিৰ এজন। এইটো স্পষ্টকৈ ঘোষণা কৰিছে বৰ্মনটো ট্ৰাইবেল হয় নে নহয়? নহয়, নিশ্চিতভাৱে নহয়। নিজে ট্ৰাইবেলে নহয়, কিন্তু ট্ৰাইবেলসকলৰ জনজাতিসকলৰ ধৰ্ম সুৰক্ষিত কৰিবৰ কাৰণে লাগি আছে। আৰু ইয়াতে স্পষ্টকৈ ওলাই পৰিছে তেওঁলোকে ধৰ্মৰ নামত জনজাতিসকলক বিভাজন কৰিব বিচাৰিছে। তাৰমানে ধৰ্মৰ নামত বিভাজন কৰিলে আমাৰ জনজাতিসকল হৈ যাব, তেতিয়া তেওঁলোকৰ হাতৰ মুঠিত থাকিব। কিন্তু ইয়াতে মই এটা কথা তেওঁলোকক ক'ব বিচাৰিছো, আজি যে জনজাতীয় লোকসকল বা ট্ৰাইবেল মানুহবিলাক যে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হৈছে, অন্যান্য বা এনেকুৱা ধৰ্মলৈ ধৰ্মান্তৰিত কাৰ কাৰণে হৈছে? নিশ্চয় আপোনালোকৰ কাৰণে, হিন্দুসকল গোলামী হিন্দুত্ববাদৰ কাৰণে হৈছে। আজি মই খ্ৰীষ্টান নহয়, মই সেইখিনি কথা কোৱাৰ কাৰণে কোনোবাই ক'ব যে মোক খ্ৰীষ্টান, মই খ্ৰীষ্টান নহয়, মই সকলো ধৰ্মক ভাল পাওঁ, সন্মান জনাওঁ। কিন্তু এটা কথা ক'ব লাগিব যে হিন্দুত্ববাদ যিটো আমাৰ উচ্চ নিজ বৰ্ণ বিভেদ বিচাৰ কৰা, সেই হিন্দুত্ববাদৰ কাৰণে আজি আমাৰ মানুহবিলাকে হয়তো ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলগীয়া হৈছে। আজি এই ভাৱটো যদি নথকা হ'লে আজি আমাৰ মানুহবিলাক অন্য ধৰ্মলৈ ধৰ্মান্তৰিত নহয়। আজি তেওঁক মই ক'ব বিচাৰিছো, যিসকল মানুহে টিভি বা টেলিভিশ্যন চেনেলত সেইটো পালি চিঞৰি আছে যে ধৰ্মান্তৰিত লোকসকলক জনজাতি মৰ্যাদা কৰ্তন কৰিব লাগে, নিজৰ জনজাতিসকলৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব লাগে। তেওঁলোকক কৈছে তেওঁলোকে কি ধৰ্ম গ্ৰহণ কৰি আছে? মই স্পষ্ট কৰিছো তেওঁলোকে কি ধৰ্ম গ্ৰহণ কৰি আছে? হিন্দু নেকি? তেওঁলোকে নিশ্চয় হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তেতিয়াহ'লে তেওঁলোকৰ প্ৰথমতে ট্ৰাইবেল ষ্টেটাছ কৰ্তন কৰক। আমিতো হিন্দু নহয়, আমি কেতিয়াও হিন্দু নহয়। মই মিচিং মানুহ, মোৰ মিচিং মানুহে মৃত্যুৰ পিছত মোৰ মিচিং মানুহে কবৰ দিয়ে, নজ্বলায়। মই কেনেকে খ্ৰীষ্টান মই কেনেকে হিন্দু? মইতো হিন্দু নহয়, মোৰ নিজা ধৰ্ম আছে। হয়, এইটো ভাল পাইছো যে আমাৰ নিজা ধৰ্ম সংস্কৃতি আমি ৰক্ষা কৰিব পাৰে বা লাগে, সেইটো আমাৰ কাৰণে ভাল। কিন্তু কাৰোবাৰ পৰিচালনাত ৰাজনীতিক ষড়যন্ত্ৰত ৰাজনৈতিক লাভালাভৰ কাৰণে এনেকুৱা এটা প্ৰচাৰটো আমাৰ কাৰণে অতিকৈ এটা বেয়া আৰু আমাৰ সমাজৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক আৰু বেয়া। আৰু আমি আহ্বান জনাইছো আপোনালোকে যদি পাৰে ৰাজনীতিৰ উৰ্ধত RSSৰ পৰা ওলাই আহি আপোনালোকে কাম কৰক, আমি নিশ্চয় সহায় কৰিম। কিন্তু এনেকে ৰাজনীতি ষড়যন্ত্ৰ বলি কৰি বা ষড়যন্ত্ৰ ৰচনা কৰি RSSৰ বলি কৰি আপোনালোকে আমাৰ জনজাতিসকলক ডিভাইড কৰিব চেষ্টা নকৰিব। আৰু সেইসকলক আকৌ আজি এই মঞ্চৰ পৰা তেওঁলোকক ক'ব বিচাৰিছো যে আজি কেইবছৰমানৰ আগত RSSে ST মুৰ্দাবাদ বুলি চিঞৰিছিলে, আপোনালোকে ক'ত শুই আছিলে? যদি RSS ST মুৰ্দাবাদ বুলি চিঞৰি পাৰে, সেইসকল মানুহে কেনেকে ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব জনজাতিসকলৰ? তেওঁলোকে জনজাতিসকলৰ যিটো সংৰক্ষণৰ নীতি এইটো উঠাই ল'ব লাগে বুলি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এটা নটিফিকেশ্যন ছাবমিট কৰিছে। তেওঁলোকে সেই RSSে কেনেকৈ জনজাতিসকলৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব? নিশ্চয় তেওঁলোকে এটা ৰাজনৈতিক ষড়যন্ত্ৰ এটা ৰচনা কৰি তেওঁলোকে আমাৰ মানুহবিলাকক ধৰ্মৰ নামত বিভাজন কৰি আমাক মানে দুৰ্বল কৰা এটা ষড়যন্ত্ৰ। আমি ট্ৰাইবেল হিন্দু হয়নে নহয় আপোনাক মই সুধিছো। আনচাৰ ইজ আমি ট্ৰাইবেল মানুহ কেতিয়াও হিন্দু নহয়। সেইকাৰণে সৰ্বানন্দ সোণোৱাল অসমৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ, তেখেতক সুধো আপুনি হিন্দু হয়নে নহয়? তেখেতে যদি কয় আমি হিন্দু, তেখেতৰ ফাৰ্ষ্ট ST চাৰ্টিফিকেটটো কাটিব লাগে। কেলে বুলি ক'লে সি ট্ৰাইবেলৰ ট্ৰেডিশ্যনেল যিটো মই দেউৰী জীয়া মই দেই, মই হিন্দু নহয়। ইণ্ডিয়ান সংবিধানৰ কনষ্টিটিউশ্যন আছিলে যে খ্ৰীষ্টান শিখ বুলি আছে, 6টা আছে, তাৰপিছত আদাৰ্ছ বুলি আছে। সেই আদাৰ্ছত আমি কেটেগৰীত পঢ়ো। সেইকাৰণে জনজাতিসকলে আমি কেতিয়াও হিন্দু নহয়। আমি হিন্দু হ'লে আমাৰ কেটেগৰী ক'ত হ'ব জানে না? আমি একেবাৰে লৱেষ্ট কাষ্টত পৰিব, ইট ইজ আনটাচেবল, দালিত, চুডুৰা ক্লাছত। আৰু আমি মাটিৰ মালিক হৈ পেলাই আমি ছেকেণ্ড ক্লাছ হ'ব পাৰে নেকি? নহয়। আৰু হিন্দু কেনেকৈ নহয় মই কৈ দিছো, আমি যেতিয়া বিয়া কৰোঁ
আমি হাতবাৰ ঘূৰে নেকি খুন পুৰি পেলাই নুঘূৰে that is also in part of the Hinduism কিন্তু আমি যে খুন নুপুৰো এইটো আমি হিন্দু নহয় আৰু আমি কওঁ অসমৰ বড়সকল যিবিলাক খ্ৰীষ্টান সিহঁতৰ এছটিটোৱে কাটিম বুলি কৈছে তেতিয়াহ'লে অৰুণাচলৰ খ্ৰীষ্টানবিলাকৰ এছটিটো কাটিম বুলি কিয় ক'ব নোৱাৰে আপোনালোকে মিজোৰামত কিয় ক'ব নোৱাৰে মেঘালয়ত কিয় ক'ব নোৱাৰে হয়নে নহয় নাগালেণ্ডত কিয় ক'ব নোৱাৰে আৰু দুদিনৰ পিছত আপুনি শুনিব পাব অৰুণাচলৰ এছটি খ্ৰীষ্টান ষ্টেট ডিক্লেয়াৰ কৰিব অসমৰ যিবিলাক এই চিঞৰ বাখৰ কৰিছে নহয় কেইটামান বিজেপি RSS টিলিঙালৈ ঘূৰি ফুৰিছে নহয় তেখেতসকলে মাত্ৰ 2 টকা পইচাৰ কাৰণে এইবিলাক নেগেটিভ মেছেজ ৰাইজক দি আছে ট্ৰাইবেল মানুহ হিন্দু নহয় ট্ৰাইবেল মানুহ অলৰেডি ইণ্ডিয়ান সংবিধানত আছে সেকুলাৰিজম আমি যি ধৰ্ম ইচ্ছা যায় সেইটোৱে ল'ব পাৰে আমি ট্ৰাইবেল মানুহ আজি মৌ বলি দি আছে পূজা পাঠ কৰোঁতে লাখ টকা গুচি যায় কোনোবা আজি খ্ৰীষ্টান জিচাছক দেখি পাইছে জক আজি খ্ৰীষ্টান মিছনাৰীৰ কাৰণে মই ৰাজু দেউৰীয়ে ডন বস্কোত পঢ়াৰ কাৰণে দুটামান ইংলিছ ক'ব পৰাৰ কাৰণে আজি মোৰ ষ্টেটাছ বাঢ়িছে বুলি মই নিজকে গৌৰৱ ফিল কৰোঁ আৰু ইংলিছ শিকাৰ কাৰণে খ্ৰীষ্টান মিছনাৰী হোৱাৰ কাৰণে আজি ট্ৰাইবেল মানুহে আমি বহুত ওপৰলৈ গৈছে নহ'লে ট্ৰাইবেল মানুহক টেবুলতে আমাক বহিব নিদিলেহেঁতেন আমাক অফিচতো সোমাব নিদিলেহেঁতেন ট্ৰাইবেল মানুহ সদায় ডমিনেট কৰিলেহেঁতেন আজি খ্ৰীষ্টান মিছনাৰী ভাল এডুকেশ্যন দিয়াৰ কাৰণে আমাক সিহঁতি হিংসা লাগিছে আৰু খ্ৰীষ্টান নোহোৱা সৈতে খ্ৰীষ্টান যদি আমাৰ ট্ৰাইবেল মানুহ নোহোৱাহেঁতেন আমি কাপোৰ কানি পিন্ধিবলৈ নিশিকিলেহেঁতেন আমি আজি মদ খাই তুল বকৰ লুটি খাই বৰি থাকিলেহেঁতেন কিন্তু খ্ৰীষ্টান অহাৰ কাৰণে খ্ৰীষ্টানিটি অহাৰ কাৰণে আমাক বহুত সহায় কৰিলে ছ'চিয়েলি ইকনমিকেলি আমাক এম্পাৱাৰ কৰিলে আমাক নলেজ দিলে উইজডম দিলে ঈশ্বৰৰ কাষলৈ চাপিবলৈ কাৰণে আমাক শক্তি দিলে কিন্তু আমি হিন্দু হৈ থকাহেঁতেন আমি চাকৰ হৈ থাকিলেহেঁতেন আমি জীৱনত মন্দিৰটো বৰি দিব নোৱাৰিলেহেঁতেন আৰু আমি বামুণৰ ঘৰত কেতিয়াবা ঘৰৰ ভিতৰতো সোমাব নোৱাৰিলেহেঁতেন আমাৰ এই যিবিলাক ট্ৰাইবেল এতিয়া নিজকে কৈ আছে নহয় ST চাৰ্টিফিকেট কাটিব লাগে সিহঁতৰ নম্বৰ 1 নম্বৰ সিহঁতক কাটিব লাগে সিহঁতক হিন্দু হয়নে নহয় যদি হিন্দু বুলি কয় সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে এতিয়া যিবিলাক শৰণ লৈছে ট্ৰাইবেল মানুহ সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় নকয় যিবিলাক ট্ৰাইবেল মানুহ আজি বুদ্ধিষ্ট হৈছে সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় সিহঁতি নকয় যিবিলাক ট্ৰাইবেল মানুহ শংকৰ হৈছে সিহঁতৰ ST চাৰ্টিফিকেট কাটিব লাগে বুলি কিয় নকয় এই বদমাছবিলাক কোৱাখিনি এই সিহঁতৰ এম এণ্ড অবজেক্টটো আমাক ডমিনেট কৰাবলৈ বিচাৰিছে আমাক এক্সপ্লইট কৰিবলৈ বিচাৰিছিলে আমাক মূৰ্খ বনাবলৈ বিচাৰিছে সেইকাৰণে ৰাইজ আগন্তুক ইলেকশ্যনত এই বিজেপি RSSৰ কথা শুনিব নালাগে আমি ট্ৰাইবেল মানুহ আমি যাক ভোট দিম তাকে দিম কিন্তু আমাক যোনে আজি কান্দাইছে চকু পানী টুকাইছে ৰাতি কান্দিব দিছে আমি তাৰ প্ৰভু যীশুকে আমি প্ৰাৰ্থনা কৰিম প্ৰভু যীশুৱে তাক এটা দিন হ'ব একশ্যন এটা ল'ব আমি সেই দিনটো বাট চাই আছো অকল খ্ৰীষ্টানকে এই RSSে দেখি পায় নেকি ট্ৰাইবেল মানুহ যে শংকৰ কৈছে কল কাম পিতা কাম কৰাটো কিয় আপোনালোকে চকু দেখি নাপায় হা আমি যদি নৱশৰণীয়া ডাঙৰীয়াই MP চাহাবে সি যদি বড়ো মানুহ হয় সি শৰণ লোৱাৰ কাৰণে ই আজি শৰণীয়া হৈছে বুলি কৈছে তেতিয়াহ'লে ই এটা কনভাৰ্টেড হৈ গ'ল শৰণ লৈ পেলাই তাৰ ST চাৰ্টিফিকেট কাটক তাৰপিছত আমাৰো কাটক আপত্তি নাই কাটিলে চবৰ কাটক কিন্তু খ্ৰীষ্টানৰ তাকে